মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম হ'ল প্লাজমোডিয়াম। কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি? কুষ্ঠ ৰোগৰ বীজাণুৰ নাম হ'ল মাইকোবেক্টেৰিয়াম লেপ্ৰি। প্লেগ ৰোগৰ বীজাণুৰ নাম কি? প্লেগ ৰোগৰ বীজাণুৰ নাম হ'ল পেষ্টিঅৰেলা পেষ্টিছ। এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম কি? এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম হ'ল এণ্টামিবা হিষ্টোলাইটিকা। জলাতংক ৰোগৰ বীজাণুৰ নাম কি? জলাতংক ৰোগৰ বীজাণুৰ নাম হ'ল ৰেবিছ ভাইৰাছ। কলেৰা ৰোগৰ বীজাণুৰ নাম কি? কলেৰা ৰোগৰ বীজাণুৰ নাম হ'ল ভিব্ৰিঅ' কলেৰি। হুপিং কাহ ৰোগৰ বীজাণুৰ নাম কি? হুপিং কাহৰ বীজাণুৰ নাম হ'ল বৰ্ডাটেলা পাৰচুচিছ। যক্ষ্মা ৰোগৰ বীজাণুৰ নাম কি? যক্ষ্মা ৰোগৰ বীজাণুৰ নাম হ'ল মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ। ডিফথেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? ডিফথেৰিয়া ৰোগৰ বীজাণুৰ নাম হ'ল কৰাইনোবেক্টেৰিয়াম ডিফথৰি। ধনুষ্টংকাৰ ৰোগৰ বীজাণুৰ নাম কি? ধনুষ্টংকাৰ ৰোগৰ বীজাণুৰ নাম হ'ল ক্লষ্ট্ৰিডিয়াম টিটেনি। বসন্ত বা মাজুৱাই ৰোগৰ বীজাণুৰ নাম কি? বসন্ত বা মাজুৱাই ৰোগৰ বীজাণুৰ নাম হ'ল ভেৰিচেলা জষ্টাৰ ভাইৰাছ। লুটিয়াই বা সৰুআই ৰোগৰ বীজাণুৰ নাম কি? লুটিয়াই বা সৰুআই ৰোগৰ বীজাণুৰ নাম হ'ল মিক্সো ভাইৰাছ। টাইফয়েড ৰোগৰ বীজাণুৰ নাম কি? টাইফয়েড ৰোগৰ বীজাণুৰ নাম হ'ল সালমনেলা টাইফি। মেনিনজাইটিছ ৰোগৰ বীজাণুৰ নাম কি? মেনিনজাইটিছ ৰোগৰ বীজাণুৰ নাম হ'ল নিচেৰিয়া মেনিনজাইটিডিছ। পলিঅ'মায়েলিটিছ ৰোগৰ বীজাণুৰ নাম কি? পলিঅ'মায়েলিটিছ ৰোগৰ বীজাণুৰ নাম হ'ল এণ্টেৰ'ভাইৰাছ। ফাইলেৰিয়া বা গধা ৰোগৰ বীজাণুৰ নাম কি? ফাইলেৰিয়া বা গধা ৰোগৰ বীজাণুৰ নাম হ'ল উচেৰৰিয়া বংক্ৰফটি। টিনিয়াচিছ বা ফিটাকৃমি ৰোগৰ বীজাণুৰ নাম কি? টিনিয়াচিছ বা ফিটাকৃমি ৰোগৰ বীজাণুৰ নাম হ'ল টিনিয়া চলিয়াম। এস্কাৰিয়েচিছ বা ঘূৰণীয়া কৃমি ৰোগৰ বীজাণুৰ নাম কি? এস্কাৰিয়েচিছ বা ঘূৰণীয়া কৃমি ৰোগৰ বীজাণুৰ নাম হ'ল এস্কাৰিক লুম্ব্ৰিকয়ডছ। খৰৰ বীজাণুৰ নাম কি? খৰ কেইবাটাও বীজাণুৰ দ্বাৰা হয়। সেইকেইটাৰ নাম হ'ল মাইক্ৰস্পোবা, ট্ৰাইকোফাইটন আৰু এপিডাৰ্মোফাইটন।